Hello viewers, আজি মই আপোনালোকক অৰ্জুন গছৰ ছালৰ পৰা চূৰ্ণ কেনেকৈ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰি হেয়া দেখুৱাবলৈ লৈছো। এজোপা অৰ্জুন গছ, এজোপা বেছি দিন হোৱা নাই, 3 বছৰ হৈছে লগোৱা। ইয়াৰ গা গছটো ইমান শকত হোৱা নাই। মই এতিয়া আপোনালোকক আন এজোপা গছ দেখুৱাম, যিজোপা যথেষ্ট ওখ আৰু গা গছটো যথেষ্ট শকত। মই এজোপাৰ পৰাই ছাল এটুকুৰা কাটি লৈ যাম। ইয়াৰ গা গছটো যথেষ্ট ওখ, মই এজোপাৰ পৰাই এটুকুৰা কাটিম। গছজোপাৰ পৰা কাটোতে সদায় দীঘলীয়াকৈ কাটিব লাগে, 2 বা 3 ইঞ্চি বহলকৈ। পথালিকৈ কাটিব নালাগে, পথালিকৈ কাটিলে গছজোপাই শিপাৰ লগত সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰে আৰু গছজোপা মৰি যোৱাৰ ভয় থাকে। যিহেতু গছৰ পাত আৰু শিপাই গছজোপাক খাদ্য যোগান ধৰে, সেয়ে পথালিকৈ কাটিব নালাগে, দীঘলীয়াকৈ কাটিব লাগে। তেতিয়া গছৰ ছালখনৰ বাকী অংশই খাদ্য যোগান ধৰি ৰাখিব পাৰে। এই কটা অংশটো আকৌ জোৰা লাগি আগৰ নিচিনা হৈ যাব। এতিয়া মই আপোনালোকক গছজোপাৰ আনটো অংশ দেখুৱাম, যিটো মই কেইমাহমানৰ আগতে কাটিছোঁ। এয়া চাওক, আগৰ নিচিনা হৈ গৈছে আকৌ। এয়া মই কেইমাহমানৰ আগতে কাটিছিলোঁ। গছৰ ছালখন অনাৰ লগে লগে সৰু সৰু টুকুৰা কৰি ল'ব লাগে। এদিন ৰাখি দিলে শুকাই গ'লে লিকটীয়া হৈ যায়, কাটিবলৈ অসুবিধা হয়। এতিয়া মই ডাঙৰ ডাঙৰ টুকুৰা কৰি ল'ম প্ৰথমতে, তাৰপিছত সৰু সৰু পাতলকৈ কাটিম। এনেকৈ পাতলকৈ কাটি ল'ব, তেতিয়া সোনকালে শুকায় আৰু মিক্সিত খুন্দিবলৈ সুবিধা হয়। ডাঙৰকৈ কাটিলে অকণমান খুন্দিবলৈ অসুবিধা। এইখিনি মোৰ কটা হৈ গৈছে। এয়া চাওক, মই কিমান পাতলকৈ কাটিছোঁ। যিহেতু পাতলকৈ কটা হৈছে, সেইকাৰণে দুটা ৰ'দতে শুকাই যাব লাগে। এয়া মোৰ শুকোৱা হৈ গৈছে। এতিয়া মই এইখিনি মিক্সিত খুন্দি ল'ম। এয়া গুড়ি হৈ গৈছে। এতিয়া মই এইখিনি এখন চালনীৰে চালি ল'ম। মিহিকৈ গুড়ি কৰি ল'লে পিছত বনাবলৈ সুবিধা হয়। যিহেতু একেবাৰে মিহি, সেইকাৰণে উতলা গৰম পানীত দিলেই হৈ যায়। পৰিমাণটো এখন টিস্পুনৰ 3/4 এভাগ। এতিয়া ইয়াত উতলা গৰম পানী দি 10-15 মিনিট ৰাখিয়ে খাব পাৰি। অৰ্জুন ছালৰ ৰস হৃদৰোগীৰ বাবে বিশেষ উপকাৰী। তাৰোপৰি হাই কলেষ্ট্ৰল, শৰীৰৰ চৰ্বি কমোৱাটো সহায় কৰে। কিছুমানে এনেকৈ খাবলৈ বেয়া পায় কেঁহা টেষ্টটোৰ কাৰণে। এনেকৈ গাখীৰত গুড় অথবা মিচিৰি দিও খাব পাৰি। আজিকালি অতি সহজে অৰ্জুন গছ ওচৰে পাজৰে পোৱা যায়। আপোনালোকেও এনেকৈ অতি সহজতে অৰ্জুন গছৰ চূৰ্ণ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে।